হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বিহু বতৰ, মোৰো ভালে। ভাবিলোঁ আজি ব্লগ এটা বনাওঁ বহুত দিনৰ মূৰত। ব্লগটো কি বনাম তেনেকৈ একো নাজানো। বাইপাছ ফালে আহিছোঁ, নবৌহঁতৰ ঘৰ ফালে বিহু খাওঁগৈ বুলি। তাকে ভাবিলোঁ ষ্টাৰ্ট কৰি ল'ম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভাবিছোঁ কি কৰোঁ, ৰাস্তাটো গৈ আছোঁ, বাইপাছ নেপাইছোঁগৈ। গান এটাকে গাওঁ বুলি ভাবিছোঁ। সুৰ চুৰ নাই, এনেই গানটো গাম আৰু। ওলাতে চুমা সোমাতে চুমা দিলে জানো হবানে সুখী, কোমল তোমাৰ ৰঙা দুগালত ভাৱনাৰ সাগৰতে উঠে ঢৌ পলে পলে। এইখন আমাৰ পথাৰখন আৰু এইফালে ৰাস্তাটো কি ধুনীয়া। এজনী ভণ্টি খুব লাজ কৰে তাই আৰু পূৰা একদম কিবা কিবি কথা কৈ দিছে। যেতিয়া বাইপাছটো পোৱাগৈ নাই, বাইপাছটো আপোনালোকক দেখাম আৰু। এই মানুহজনে মোক ইমানকৈ চাইছে ভিডিঅ' কৰি নিয়াৰ কাৰণে, সি কেলৈ চালে নাজানো। এতিয়া আহি বৌহঁতৰ ঘৰ পালোহি। এইটো বৌহঁতৰ ঘৰটো কি ধুনীয়া, মই আপোনালোকক দেখাইছোঁ। এইটো বৌহঁতৰ ঘৰটো কি ধুনীয়া পৰিৱেশ, চাই থাকিবলৈ মন যায়। এইফালে মই দেখাইছোঁ, এইফালে এখন বিচনা আৰু এইফালে ফেন চেন থৈছে আৰু ড্ৰেছিং। এইফালে পাকঘৰ। তাৰপিছত এইফালে বৌৱে কৈ আছে, মই বাহিৰৰ এই বৌহঁতে ইমান ধুনীয়া লাগিছে। বাহিৰৰ পৰিৱেশটো মই দেখাম বাৰু। দোকান এখন আছে বৌহঁতৰ। এইবোৰ চাহ আনিছে বৌৱে, এতিয়া চাহ খাম। এইফালে বৰমা এজনী বহি আছে, এইফালে বৌৱে তাৰ কাৰণে আনিছে, পৰিছে পূৰা। এতিয়া চাহ খাম ভণ্টিৰ লগত। খুব গৰম। মা এনেই আছে, ৰুই থৈ দিছে বৌৱে। তাৰপিছত এইফালে এইবোৰতে ফুল ৰুই থৈ দিছে। এইফালে ঘৰটো এপাক দেখাই দিছে। দোকান এখন আছে, মই দেখাম বাৰু। এইফালে বৌহঁতৰ দোকানখন আছে ইয়াত। এইফালে দোকানখন এখন